হাই ফ্ৰেণ্ডছ, আজি আপোনালোকক মই একো কাহিনী নকওঁ, কিন্তু এটা মেছেজ ক'ম। সেইটো হ'ল জীৱনত ৰিস্ক ল'ব অলপ শিকিব লাগিব। যদিহে মই কৈ থকা বন্ধু বান্ধৱীখিনিৰ মাজৰে কোনোবাই ভাবি আছে মই ধনী হ'ম, মই অসমত এজন ডাঙৰ ধনী মানুহ হ'ম, ৰিচ মেন, তেতিয়াহ'লে আপুনি অলপ ৰিস্ক ল'বই লাগিব জীৱনটোত। ৱৰ্ল্ডৰ টপ ক্লাছ ধনী মানুহৰ ভিতৰত এজন বিল গেটছ, আমাৰ ইণ্ডিয়াৰ ধনী মানুহ হিচাপে পৰিগণিত মুকেশ আম্বানী, আপোনালোকে জানেই। এইবিলাক মানুহে ৰিস্ক লৈছে, ৰিস্কটো ল'বই লাগিব। ৰিস্ক নল'লে একো কৰিব নোৱাৰিব, আৰু আপোনাৰ যিটো সপোন আছে ধনী হোৱা, কেতিয়াও আপুনি ছাকচেছফুল কৰিব নোৱাৰিব। ৰিস্ক ল'লে কি হয়, আপুনি যদি ৰিস্ক লয় তেতিয়াহ'লে আপুনি ছাকচেছ হ'বই, আৰু যদি ছাকচেছ নহয়ও আপোনাৰ লছকান নহয়, আপোনাৰ এক্সপিৰিয়েঞ্চ হ'ব, শিকিব পাৰিব। সেইকাৰণে ৰিস্ক ল'ব লাগিব। এইখিনিয়ে ক'লোঁ যে আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টোৰ ছাবস্ক্ৰাইবাৰ বা চাই থকা আৰু বন্ধু বান্ধৱী কোনোবাই ভাবি আছে যে মই ধনী মানুহ হ'ব বিচাৰোঁ, মই টপ ক্লাছ লিষ্টত মোৰ নামটো আনিব বিচাৰোঁ, তেতিয়াহ'লে ৰিস্ক ল'বই লাগিব। আপুনি ৰিস্ক লৈ আগুৱাই যাওক। চব কামতে ৰিস্ক ল'ব লাগিব, তেতিয়া আপোনাৰ কামটো ছাকচেছ হ'ব। ৰিস্ক ল'লে এটা কথা কি, যদি আপোনাৰ লাভটো হ'বই ৰিস্ক ল'লে, যদি লাভ নহয়ও, লোকচান নহয়, কিবা এটা আপুনি শিকিব পাৰিব। কিবা এটা যিটো আপুনি ৰিস্ক নোলোৱাকৈ শিকিব পৰা নাই, সেইটো আপুনি ফেইলৰ হ'লেও, যদি আনছাকচেছফুল হৈও আপুনি ৰিস্কটো লৈ পেলাই, তেতিয়াও আপুনি কিবা এটা শিকিব পাৰিব, যিটো এতিয়া আপুনি একো শিকিব পৰা নাই। চ' ৰিস্ক লওক, আৰু যিটো আপুনি বহি আছে কৰিম বুলি ৰিস্ক লৈ আগুৱাই যাওক, ছাকচেছফুল হ'বয়ে, মই আপোনাক কথা দিছোঁ। বাই। যদি ভাল লাগিছে ভিডিঅ'টো, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰক, আৰু আনেও যাতে চাই তেওঁ মটিভেট হয় ৰিস্ক লৈ, যিজনে কৰিব বিচাৰি আছে কৰি যাওক। এইখিনিয়ে কৈছোঁ। গুড নাইট, বাই।